জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আপোনালোকে দেখিবলৈ পাইছিলে ফোনে বায়েকক যে 6টা বজাত কামলৈ যাম আৰু 2 বজাৰ পৰা গাড়ী চলাম এই বুলি কৈছিল আৰু সেইবাবে আপোনালোকে দেখিবলৈ পাইছিলে শেৱালীয়ে সোণক 6টা বজাত জগাই দিয়ে কিন্তু সোণে শেৱালীৰ এই ৰূপ দেখি আচৰিত হৈ পৰে তুমি আচলতে চাদৰৰ তলত কিয় আছা এই বুলি প্ৰশ্ন কৰাত শেৱালীয়ে সোণক তুমি যে মোৰ পুৱাই মুখখন চাবলৈ বিচৰা নাছিলা আৰু সেইবাবে মই চাদৰৰ তলত আছো এই বুলি কৈছিল আৰু তেতিয়া সোণৰ বহুত বেছি হাঁহি উঠিছিল সেইবাবে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব বিজয় আৰু পৰীৰ মাজত কিছু কথা আলোচনা হ'ব আৰু তেতিয়া বিজয় পৰী ভণ্টি যে মোৰ মাৰ সন্তান নহয় এই বুলি পৰীক কয় আৰু তেতিয়া পৰী বহুত বেছি আচৰিত হৈ পৰে ইফালে আপোনালোকে দেখিবলৈ পাব ৰত্নই বহুত বেছি ভয় কৰিব আচলতে কথাবোৰ মই কাক কওঁ এতিয়াতো দাদাইটো আজি নহয় কালি গম পাবই এই বুলি বহুত বেছি ভয় কৰি থাকিব গতিকে বন্ধু বান্ধৱীসকল সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ